অসম নৱোদয় মানে আসাম নৱোদয় এডমিশ্যন 2027ৰ এডমিশ্যন অপেন হৈছিল তেতিয়াহ'লে যোনে আসাম নৱোদয় এডমিশ্যন 2027 চাওক এতিয়া কি কৰিছে ইয়াত লাষ্ট ডেট এক্সটেণ্ড হৈছে লাষ্ট ডেট আছিলে আপোনালোকৰ যোৱাকালি অৰ্থাৎ 31 জুলাইলৈকে কিন্তু এতিয়া লাষ্ট ডেট এক্সটেণ্ড কৰিবলৈ কিমান কৰিছে 7 আগষ্ট তাৰ ওপৰতে ভিডিঅ'টোত কথা পাতিম যদি চেনেলটো নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকিম আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক এই ছেশ্যনটো কি হ'ব এইটো চাওক 2027-28 যোনে এবাৰ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ আৰু এইটো এক্সামটো হ'ব চিলেকশ্যন টেষ্ট কেতিয়া পাতিব সকলোখিনি কথা পাতিম ভিডিঅ'টো শেষলৈকে চাই থাকক ইয়াৰ পিছত আহি গ'ল আৰম্ভ হৈছিলে কেতিয়া 7 জুলাইত আৰু শেষ হ'ব 27 জুলাইত ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ কোন ক্লাছৰ এইটো ক্লাছ 6ৰ এক্সাম ডেট কেতিয়া হ'ব 28 নৱেম্বৰ 2024ৰ 11:30 বজাত শনিবাৰ এইটো আপোনালোকে মনত ৰাখিব 28 নৱেম্বৰ আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে এইটো মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম ইয়াৰ পিছতে আহি গ'ল এইটো আপোনালোকৰ আমাৰ অসমত কিমানটা JNV আছে বা নৱোদয় বিদ্যালয় আছে 30খন আৰু লেংগুৱেজ কি আছে অসমৰ কাৰণে ইংলিছ হিন্দী আছামিজ বড়ো গাৰো কম্পজিশ্যন অফ JNV ছেকশ্যন টেষ্ট তাৰ কাৰণে আপোনালোকে প্ৰথমতে কি লাগিব মেণ্টেল এবিলিটি বা মেণ্টেল এবিলিটি টেষ্ট এণ্ড EVS তাৰ 40টা কুৱেশ্যন 50 মাৰ্কৰ 60 মিনিট তেনেকে এডমিটিক টেষ্ট আহিব তেনেকে লেংগুৱেজ টেষ্ট আহিব তেনেকে আপোনালোকৰ টোটেল 80 কুৱেশ্যন থাকিব 100 মাৰ্কছ দুঘণ্টীয়া এইটো কেনেকৈ এপ্লাই কৰিব লাগে দিয়া আছে গতিকে আপোনালোকে যদি নিজে এপ্লাই কৰিব অসুবিধা পায় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল এইটো মোৰ ফোন নম্বৰ ধুনীয়াকৈ মই আপোনাক ঘৰতে বহি এপ্লাই কৰি দিম ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ নটিফিকেশ্যন কেতিয়া আহিছিলে 7 জুলাই এপ্লাই ষ্টাৰ্ট হৈছিলে 7 জুলাই এপ্লাই শেষ ডেট হৈ গ'ল এণ্ড ডেট 7 আগষ্ট এডমিট কাৰ্ড কেতিয়া আহিব নৱেম্বৰত পৰীক্ষা হ'ব 28 নৱেম্বৰত আৰু ৰিজাল্ট দিব মাৰ্চৰ 2027 এইকেইটা হ'ল আপোনালোকৰ ইম্পৰ্টেণ্ট তেতিয়াহ'লে ভিডিঅ'টো ইমানেই মই এইটো ইয়াতে জনালো যে আপোনালোকৰ ইয়াৰ লাষ্ট ডেট যোনে এপ্লাই কৰিম বুলি আহিছে তেওঁলোকৰ কাৰণে ভাল খবৰ যে লাষ্ট ডেট এক্সটেণ্ড কৰিছে ভিডিঅ'টো মানে যদি চেনেলটো অকণমান যদি হেল্পফুল যেন লাগিল ভিডিঅ'টো যদি অকণমান যদি হেল্পফুল যেন লাগিল প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ তেতিয়াহ'লে মই দেৱজিৎ শইকীয়া চাইনিং অফ